মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি তোমালোকৰ নৱম মানৰ অসমীয়া সাহিত্য চয়নিকাৰ পৰা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ আগতে আমি এই কবিতাটিৰ আলোচনা আগবঢ়াইছিলোঁ, গতিকে আহাচোন আজি ইয়াৰ প্ৰশ্নোত্তৰকেইটি আলোচনা কৰোঁ। এই কবিতাটিৰ কবি হৈছে ডক্টৰ ভূপেন হাজৰিকা। চমু উত্তৰ দিয়া ইয়াৰ প্ৰথম প্ৰশ্নটি হৈছে, কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? উত্তৰ: কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। খ প্ৰশ্নটি হৈছে, কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল? উত্তৰ: প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি সুধি প্ৰশ্ন কৰিছিল। গ প্ৰশ্নটি হৈছে, কবিক বিশাল দৃষ্টি কোনে দিলে? উত্তৰ: মহাকাশে কবিক বিশাল দৃষ্টি দিলে। খ মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে? উত্তৰ: ইয়াত বিদ্যুৎ শব্দই পুনৰ সঞ্জীৱিত কৰা বুজাইছে। ঙ প্ৰশ্নটি হৈছে, প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? উত্তৰ: প্ৰচণ্ড ধুমুহাই কবিক তেওঁৰ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল। ইয়াৰ পিছত ২ নম্বৰ প্ৰশ্নটিত সুধিছে, বজ্ৰই কবিক কি কি দিলে? উত্তৰ: বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে। ৩ নম্বৰ প্ৰশ্নটিত সুধিছে, কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে? উত্তৰ: সঁচা উদাৰতা কথাষাৰেৰে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে। ইয়াৰ পিছত ৪ নম্বৰ প্ৰশ্নটিত সুধিছে, কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা। উত্তৰ: কবিয়ে বজ্ৰৰ কণ্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে। ৫ নম্বৰ প্ৰশ্নটিত সুধিছে, কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে? উত্তৰ: কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটিত সুধিছে, আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা। উত্তৰ হৈছে, আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হ'ল, আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতাবোধৰ বাণী বিলাবলৈ সক্ষম হৈছে। ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কণ্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে।
এইবাৰৰ প্ৰশ্ন হৈছে ব্যাখ্যা কৰা। প্ৰথম প্ৰশ্নতে দিয়া আছে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। উত্তৰ: উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কোৱা হৈছে। কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কণ্ঠটি বিচাৰিছে, যাতে তেওঁ সেই শক্তিশালী উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাব পাৰে। ব্যাখ্যা কৰিবলগীয়া পিছৰ পেৰেগ্ৰাফটি হৈছে সেয়েহে আকাশ, তুমি যদি দিব খুজিছাই সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। উত্তৰত আমি লিখিছোঁ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতাবোধৰ কথা ইয়াত কোৱা হৈছে। কবিয়ে প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে। ইয়াৰ পিছৰ ব্যাখ্যা কৰিবলগীয়া ষ্টেঞ্জাটো হৈছে মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। উত্তৰত লিখিছোঁ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা ইয়াত কোৱা হৈছে। কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাৰ জয়গান গাবলৈ প্ৰয়াস কৰিছে। ব্যাখ্যা কৰাৰ খ প্ৰশ্নটিৰ ষ্টেঞ্জাটো হৈছে মুমূৰ্ষু মানৱক জীৱনৰ বৃক্ষ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰোঁ। উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিত মানৱতাৰ সুৰ পৰিলক্ষিত হৈছে। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই যেন কবিক সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। মুমূৰ্ষু মানৱক মানৱতাবোধেৰে পুনৰ সঞ্জীৱিত কৰাটোৱেই কবিৰ অভিপ্ৰায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটিৰ প্ৰশ্নোত্তৰসমূহৰ আলোচনা ইয়াতে সমাপ্ত হৈছে। ধন্যবাদ।